পুনৰ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আমি লৈ আনিব বিচাৰিছোঁ। কাৰণ এতিয়া ধান খেতিৰ ছিজন। ধান খেতিত বহুত লোকে বুষ্টাৰ এক্টিভ ব্যৱহাৰ কৰিছে আৰু বুষ্টাৰ এক্টিভৰ বিষয়ে জানিব বিচাৰিছে। আজি আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ আদিত্য এগ্ৰ চায়েন্সৰ বুষ্টাৰ এক্টিভটো দেখাত কেনেকুৱা হয়, দানাকৃতিৰ হয় আৰু ইয়াক কেনেকুৱা ব্যৱহাৰ কৰিবলগীয়া হয় আৰু বুষ্টাৰ এক্টিভ মাৰিলে ধান খেতিত কি লাভ হয়, এই গোটেইখিনি বস্তু আপোনালোকক আজি আমি তুলি ধৰিব বিচাৰিছোঁ। আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ আমাৰ ওচৰত এইটো আদিত্য এগ্ৰ চায়েন্সৰ বুষ্টাৰ এক্টিভ আছে। এইটো হৈছে বুষ্টাৰ এক্টিভ। এইটো আমি বিশেষকৈ ধান খেতিত মাৰিব দিওঁ আৰু প্ৰথমতে আপোনাক আমি দেখুৱাব বিচাৰিছোঁ বুষ্টাৰ এক্টিভটো দেখাত কেনেকুৱা হয়। আমাৰ লগত আমাৰ সহকৰ্মী আছে অভিজিত দাস, তেখেতে আপোনালোকক খুলি দেখুৱাব। এইটো হৈছে আপোনালোকে দেখা পাইছে, এইটো হৈছে বুষ্টাৰ এক্টিভ। এইটো আপোনাৰ দানাকৃতিৰ হয়, ব্লু কালাৰ হয়, এইটো দেখা পাইছে। এই বস্তুটো আমি বিশেষকৈ ধান খেতিত দিওঁ, কুঁহিয়াৰ খেতিত দিওঁ আৰু আপোনাৰ ধান খেতিত দিলে ইয়াৰ পৰা লাভ কি হয় আমি আপোনাক জনাব বিচাৰিছোঁ। এই বস্তুটো যেতিয়া আপোনালোকে ভুঁই ৰোৱা হয়, কঠীয়াখিনি ৰোৱা হয়, ৰোৱাৰ 15 পৰা 20 দিনৰ পাছত এই বস্তুটো আমি ধান খেতিত মাৰিব দিওঁ টপ ড্ৰেছিং হিচাপে। ইয়াক যদি মাৰে ই মাটিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে প্ৰথম কথা। দ্বিতীয় কথা আপোনাৰ বায়ু চলাচল কৰাত সহায় কৰে, পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে আৰু ইয়াক মৰাৰ ফলত কি হয় আপোনাৰ গছ পুষ্টি পায়, সবল হয়, আপোনাৰ গান্ধী পোক, জোক, মাজা খোৱা পোক এইখিনি প্ৰটেকশ্যন দিয়াত সহায় কৰে। ই হিপাৰ গ্ৰ'থ ডেভেলপ কৰাত সহায় কৰে, যাৰ ফলত কি হয় আপোনাৰ গুচাটো বেছিকৈ আহে, আপোনাৰ প্ৰডাকশ্যনটো বৃদ্ধি পায়, ধানৰ চাইজ ভাল হয়, ৱেট ভাল হয়, পাতান কম কৰাত সহায় কৰে। তো আপোনালোকে যদি ধান খেতি কৰি আছে আৰু এই টাইমত বহুতে ভাল এটা ধান খেতিৰ বায়' বা জৈৱিক এনেকুৱা দৰৱ বিচাৰিছে, আপোনালোকে যদি আমাৰ বুষ্টাৰ এক্টিভ আদিত্য এগ্ৰ চায়েন্সৰ ব্যৱহাৰ কৰে এইখিনি লাভালাভ পাব, যাৰ ফলত খেতিটো বহুত ধুনীয়া হয়। তো মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধান ৰোৱাৰ 15-20 দিনৰ পাছত এই বুষ্টাৰ এক্টিভটো ব্যৱহাৰ কৰক। 1 বাল্টিত 3 কেজি থাকে আৰু এইটো 3 বিঘাৰ কাৰণে হয়। আপোনালোকে বুষ্টাৰ এক্টিভ ব্যৱহাৰ কৰিব পাৰে। মই আপোনালোকক অলৰেডি দেখুৱাইছোঁ দেখাত বস্তুটো কেনেকুৱাকৈ হয়। আপোনালোকে এই বস্তুটো ব্যৱহাৰ কৰক। আশা কৰিছোঁ এইটো ব্যৱহাৰ কৰাৰ ফলত আপুনি বহুত ধুনীয়া লাভ পাব। ধন্যবাদ। জয় আই অসম, জয় আদিত্য এগ্ৰ চায়েন্স। থেংক ইউ।